নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি মই বনাবলৈ গৈছোঁ বাচন ধোৱা চাবোন। আহকচোন চাওঁ তেন্তে মইনো কেনেকৈ বাচন ধোৱা চাবোন ঘৰতে প্ৰস্তুত কৰি উলিয়ালোঁ। বাচন ধোৱা চাবোন বনাবৰ বাবে আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হ'ল কাজি নেমু বা জৰা নেমু, যিকোনো নেমুৱে ল'ব পাৰে। মই ইয়াতে 2টা নেমু লৈছোঁ। এতিয়া মই এই নেমু 2টা সৰু সৰুকৈ পিচ পিচ কৰি কাটি ল'ম। ইয়াতে থকা গুটিবিলাক মই আঁতৰাই দিছোঁ আৰু ইয়াতে মই কাজি নেমু 2টা লৈছোঁ। আপোনালোকে যদি বনাব বিচাৰে, যদি সৰহকৈ বনাব বিচাৰে তেন্তে কাজি নেমুবিলাকো সৰহকৈ ল'ব। মই কমকৈ বনাব বিচাৰিছোঁ, যিহেতু সেইবাবে মই 2টা নেমু ব্যৱহাৰ কৰিছোঁ। আপোনালোকে বাচন ধোৱা চাবোন যিমান পৰিমাণে বনাব বিচাৰে সেই অনুপাতে কাজি নেমুৰ পৰিমাণটো বঢ়াই দিব। এতিয়া মই কাটি লোৱা নেমুখিনি মিক্সিত ধুনীয়াকৈ পিহি ল'ম আৰু এইখিনি পিচি লোৱাৰ পিছত এতিয়া মই গেছতে কেৰাহী এখন পাতি লৈছোঁ। ৰ'ব, ইয়াত আকৌ মই গেছটো অন কৰা নাই এতিয়ালৈকে। এতিয়া মই চব বেছ এটুকুৰা লৈছোঁ, এই টুকুৰা আকৌ পিছত ব্যৱহাৰ হ'ব। এতিয়া মই এই কেৰাহীখনতে গেছটো এতিয়া অন কৰা নাই, পানী এগিলাচ দিছোঁ আৰু এই পানীখিনিৰ লগতে এতিয়া মই নিমখ এড কৰিছোঁ। নিমখ প্ৰায় মই 2-3 চামুচমান দিছোঁ। আপোনালোকৰ নেমুৰ পৰিমাণটো চাই নিমখ কম বেছি কৰিব পাৰে। আৰু এই নিমখখিনি মই এতিয়া ভালদৰে মিক্স কৰি ল'ম যেতিয়ালৈকে গলি নাযায়। চাব কিন্তু গেছটো মই এতিয়ালৈকে অন কৰা নাই। এনেকৈ মিক্স কৰি থাকিব। যেতিয়া মিক্স হৈ যাব ইয়াতে মই আকৌ নিমখ আৰু পানীখিনি মিক্স হৈ যোৱাৰ পিছত ইয়াতে মই চাৰ্ফ ব্যৱহাৰ কৰিছোঁ, প্ৰায় 2-3 চামুচ। আপোনালোকে যি চাৰ্ফেই ব্যৱহাৰ কৰে ঘৰত সেয়াই দিব। এইখিনিও আকৌ নিমখখিনি মিক্স কৰাৰ দৰে চাৰ্ফখিনিও মিক্স কৰি ল'ব, একেবাৰে মিলি পানীৰ লগত মিহলি হৈ নোযোৱালৈকে। চাৰ্ফ, নিমখ সকলোখিনি মিলি যোৱাৰ পিছত ইয়াতে মই এতিয়া এড কৰিছোঁ চ'ডা খাৰ। আপোনালোকে চ'ডা খাৰ নিজৰ নেমুৰ পৰিমাণটো অনুসৰিয়ে দিব। আকৌ এইখিনি ভালদৰে মিক্স কৰি ল'ম। গেছটো এতিয়া একেবাৰে ল' ফ্লেমত অন কৰি দিলোঁ। এতিয়া এইখিনি ভালদৰে গৰম হ'বলৈ দিম। ইয়াতে আকৌ মই এতিয়া পিচি লোৱা নেমুখিনি এড কৰিম। নেমু গোটেইখিনি এড কৰি দিয়াৰ পিছত দেখিছেনে বাৰু ইয়াত চ'ডা খাৰ দিয়াৰ বাবে কেনেকৈ ফুলি আহিছে। এতিয়া এইখিনি ভালদৰে লৰাই থাকিব আৰু গেছটো একেবাৰে ল' কৰি ৰাখিব, নহ'লে একেবাৰে ওপৰলৈকে ফুলি আহিব। সেইবাবে গেছটো সদায় কম কৰিয়ে ৰাখিব আৰু এনেকৈ ভালদৰে মিলাই থাকিব লাগিব। যেতিয়ালৈকে মিশ্ৰণখিনি ডাঠ হৈ নোযোৱালৈকে এনেকৈ লৰাই থাকিব লাগিব আৰু গেছটো ল' কৰিয়ে। এতিয়া মই ইয়াতে এড কৰিম সেই যে দেখাইছিলোঁ চব বেছটোকে সৰু সৰুকৈ কাটি লৈ এতিয়া মই ইয়াতে দি দিছোঁ। এতিয়া মই এইখিনি আকৌ ভালদৰে লৰাই থাকিম, গেছটো কম কৰি ৰাখিব আৰু এই চব বেছ কেইটুকুৰা ধুনীয়াকৈ গলি নোযোৱালৈকে। দেখিছেনে বাৰু কিমান ধুনীয়াকৈ নেমুৰ পৰাই এটা ৰং আহিছে চাবোনটোকে। এতিয়া মই ইয়াতে অলপমান কালাৰ এড কৰিম, যিহেতু ভীম বাৰ চাবোনডোখৰ গ্ৰীণ কালাৰ থাকে, সেইবাবে মই ইয়াতো গ্ৰীণ কালাৰ অলপে এড কৰি দিছোঁ। দেখিছেনে বাৰু ৰংটো কিমান ধুনীয়াকৈ ইয়াতে মিহলি হৈ গৈছে, দেখিবলৈ বৰ ধুনীয়া লাগিছে নহয়নে বাৰু। এয়া মই এনেকৈ টেমা 2টাতে ভৰাই দিলোঁ। এই টুকুৰা হৈছে ৰং নিদিয়াকৈ লোৱা আৰু এটুকুৰা হৈছে য'ত মই ৰং ব্যৱহাৰ কৰিছিলোঁ। 2 টুকুৰাই ইমান যে ধুনীয়া হৈছে, যেন কিবা খোৱা বস্তুৰ দৰে লাগিছে নহয়নে বাৰু। এয়া মই প্ৰায় এদিনৰ পিছত টেমাটোৰ পৰা উলিয়াইছোঁ। কিমান ধুনীয়াকৈ যে ওলাই আহিছে নহয়নে বাৰু, অকণো নভঙা নিচিনাকৈ, যেন এয়া কিবা খোৱা বস্তুৰ দৰেহে লাগিছে। আপোনালোকেও ঘৰতে বনাই চাব, একেবাৰে কম সময়তে কম খৰচতে হয়। ইয়াত দেখিছেনে টেমাটোৰ পৰা কিমান সুন্দৰকৈ ওলাই আহিল। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিল মোৰ চাবোন বনোৱা পদ্ধতিটো। আপোনালোকেও ঘৰতে বনাই চাব।